আজি আমি আলোচনা কৰিম ক্লাছ 4ৰ লেসন নম্বৰ 2 পাৰ্ট 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল। এতিয়া আমি প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰো। ইয়াত দিয়া আছে কামলাং নৈখন কোন প্ৰদেশত আছে। তোমালোকে যেহেতু এই পাঠখন পঢ়িছা, পাঠখন পঢ়ি চালে তোমালোকে ভালকে মনত আহি যাব। তোমালোকৰ আছে যে অৰুণাচল প্ৰদেশত কামলাং নামৰ এখন নৈ আছে। এতিয়া প্ৰশ্নটো আছে কামলাং নৈখন কোন প্ৰদেশত আছে। মই উত্তৰটো লিখি ৰাখিছিলো। কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে। আৰু ইয়াত দিয়া আছে যে 2 নম্বৰ কুৱেশ্যন, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি। আনসাৰটো হ'ল কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম হ'ল কোৱানচা। আৰু ইয়াত আছে 3 নম্বৰ, কোৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল। 3 নম্বৰ উত্তৰটো হৈছে কোৱানচাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল। 4 নম্বৰ প্ৰশ্নটো আছে ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল। উত্তৰটো হ'ব ডাঙৰ মাছটো কোৱানচাই লাওৰ খোলা এটাত জীয়াই থৈছিল। আৰু ইয়াত 5 নম্বৰ কুৱেশ্যনটো আছে কোৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল। উত্তৰটো হ'ব কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিছিল। আৰু 6 নম্বৰ আছে তাত হালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল। এই উত্তৰটো হ'ব তাত হালখন মেলি হামুৰুমাই খটখটাই কাপোৰ বৈছিল। আৰু ইয়াত দিয়া আছে সাধুটো নিজৰ কথাৰে কোৱা। এইটো তোমালোকে নিজে চেষ্টা কৰিবা, যদি নোৱাৰা কমেণ্ট কৰিবা, তেতিয়া মই ভিডিঅ'টো বনাম আকৌ। ইয়াত আছে আকৌ কোনে কাক কৈছিল লিখা। ইয়াত আছে তই কোন, ক'ৰ পৰা আহিছ, কেনেকৈ কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি। এই কুৱেশ্যনটো তোমালোকে ভালকে পঢ়িলেও গম পাই যাবা। ইয়াত যিহেতু আছে ইয়াত আছে যে তই কোন, ক'ৰ পৰা আহিছ, কেনেকে কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি। এই কথাখিনি চোৱা, কোৱানচাই হাউৎকাৰে গৈ তাইৰ হাতত থাপ মাৰি, কাৰ হাতত থাপ মাৰি, হামুৰুমা ছোৱালীজনী আছিলে যে এইজনী হাতত থাপ মাৰি ধৰিছে। সেইটো কাৰণে ইয়াৰ উত্তৰটো হ'ব এই উত্তৰটো মই লিখি ৰাখিছিলো। এই কথাবিলাক কোৱানচাই হামুৰুমাক কৈছিল। আৰু আকৌ ইয়াত 2 নম্বৰ খ নম্বৰ দিয়া আছে পৃথিৱীৰ উপকাৰ হ'ল আমি আদি মানৱী নিমকে মনোবাঞ্ছা পূৰ্ণ হ'ল। এই প্ৰশ্নটো তোমালোকে পাইছা, পঢ়ি পিনে পাইছা যে ইয়াত দিয়া আছে আদি মানৱী নিমকে মনোবাঞ্ছা পূৰ্ণ হ'ল। তোমালোকে পাইছা। এই কথাটো কোনে কাক কৈছিল, এই কথাটো মই আনচাৰটো লিখি ৰাখিছিলো। ইয়াত দিয়া এই কথাষাৰ হামুৰুমাই কোৱানচাক কৈছিল। আৰু নেক্সট কুৱেশ্যন আছে তলৰ প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা। প্ৰবচন দিয়া আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো মই লিখি ৰাখিছিলো। প্ৰবচনটো কেনেকে ভাৱ বহলাই তোমালোকক শিকাইছে চাগে। মই লিখি ৰাখিছিলো, চোৱা এইটো এটা প্ৰবচন, এই কথাটোত এটা গভীৰ ভাৱ লুকাই আছে। উদাহৰণস্বৰূপে এটুপ এটুপ পানী লগ হৈ যদি এটা নদী সৃষ্টি হৈ যাব পাৰে, তেন্তে সকলো ৰাইজে মিলি সম্ভৱ নোহোৱা কামবোৰো সম্ভৱ কৰি তুলিব পাৰে। আৰু একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটুপ এটুপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হ'ব পাৰে। সেইদৰে গোটেই ৰাইজবিলাক একত্ৰিত হৈ সকলোৱে কিঞ্চিত প্ৰচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য সম্পন্ন কৰিব পাৰে। সেয়ে এই প্ৰবচন ফাঁকিত বুজাইছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। বাক্য ৰচনা কৰা। এতিয়া আছে ঘাট মাউৰা
চুকে কোণে, গছ গছনি, লুকা ভাকু। এইখিনি তোমালোকে মানে নিজে চেষ্টা কৰিলে পাৰিবা এনেকুৱা। তোমালোকে জানাই যে লেচনটো পঢ়িছা যে কোৱানচা এজন ঘাট মাউৰা ডেকা আছিল, এনেকৈও লিখিব পাৰিবা। আৰু মই এনেকৈ লিখিছিলোঁ যে কোৱানচা এজন ঘাট মাউৰা ডেকা আছিল। আৰু ইয়াত নেক্সট দিয়া আছে চুকে কোণে। চুকে কোণে মই এনেকৈ লিখিছিলোঁ, আমাৰ জিলাত চুকে কোণে বহুতো গাঁও সোমাই আছে। আৰু নেক্সট আছে গছ গছনি। গছ গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লৈ জীয়াই থাকোঁ। বা তোমালোকে এনেকৈও লিখিব পাৰিবা যে গছ গছনি কাটিব নালাগে, গছ গছনি বেছিকৈ ৰুব লাগে, এনেকৈ কিবা কিবি বনাই বনাই লিখিব পাৰিবা। আৰু নেক্সট আছে লুকা ভাকু। লুকা ভাকু মই এনেকৈ লিখিছিলোঁ, সৰু সৰু ল'ৰা ছোৱালীয়ে লুকা ভাকু খেলি বহুত ভাল পায়। এনেকৈ লিখি তোমালোকে বেলেগ বেলেগকৈ লিখিব পাৰিবা। আৰু মই ইয়াত দিয়া আছে তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰক প্ৰশ্নবোধক বাক্যলৈ নিয়া। এইখিনি প্ৰশ্নবোধক বাক্যলৈ নিবলৈ কৈছে, মানে কি প্ৰশ্ন বনাব কৈছে। মানে এইখিনি দিয়া আছে উত্তৰ, আৰু মানে প্ৰশ্ন কেনেকৈ বনাই মানে ইয়াত লিখিব কৈছে। মই হামৰু ফৈদৰ জীয়াৰী লিখা আছে। এইটো প্ৰশ্ন হ'ব তই কাৰ জীয়ৰী। আৰু ইয়াত দিয়া আছে মোৰ ঘৰ কামলাংগত, মানে এইটোৰ প্ৰশ্ন কেনেকৈ হ'ব তোৰ ঘৰ ক'ত। আৰু ইয়াত দিয়া আছে মই বজাৰৰ পৰা আহিছোঁ। প্ৰশ্নটো হ'ব তই ক'ৰ পৰা আহিছ। মই সাধু শুনি ভাল পাওঁ। ইয়াত আছে প্ৰশ্নটো হ'ব তই কি শুনি ভাল পাওঁ। ইয়াত আছে কোৱানচাই মাছ মাৰি ভাল পায়। প্ৰশ্নটো হ'ব কোৱানচাই কি কৰি ভাল পায়। আৰু ইয়াত দিয়া আছিলে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা। মানে ইয়াত যিখিনি শব্দ আছে তাৰ বিপৰীত শব্দ লিখিব কৈছে। যেনেকৈ আছে বুঢ়া, ইয়াত হ'ব বুঢ়ী। নিৰানন্দ, ইয়াত হ'ব আনন্দ। শেষ, আৰম্ভ। শেষ হ'লে ইয়াত মানে বিপৰীত শব্দ হ'ব আৰম্ভ। আৰু খালী, ইয়াত পূৰ্ণ হ'ব চপাই, ইয়াত হ'ব মেলি। এনেকুৱাকৈ মানে প্ৰশ্নখিনিৰ উত্তৰখিনি আলোচনা কৰিলোঁ। যদি কিবা থাকি যায়গৈ তোমালোকে কমেণ্ট কৰি ক'বা, আকৌ নেক্সট পাৰ্টটো বনাবলৈ মানে চেষ্টা কৰিম। এইখিনি আজি সমাপ্ত কৰিলোঁ।